নিশ্চিতভাৱে অসমৰ সাংবাদিকসকলৰ ন্যায্যপ্ৰাপ্তিৰ অধিকাৰৰ হকে মাত মাতি অহা অসম বাৰ্তাজীৱী সংঘৰ আজি 51 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু এই দিৱসটো আমি তামুলপুৰ জিলা সমিতিৰ উদ্যোগত গোৰেশ্বৰৰ NRDS কলেজত আমি অনুষ্ঠিত কৰিছিলোঁ আৰু এক সফল অনুষ্ঠান আৰু এই অনুষ্ঠানত অসমৰ বিশিষ্ট চিন্তাবিদ লেখক ঋষিকেশ গোস্বামী মহাশয় উপস্থিত আছিলে বিশিষ্ট লেখক পুলিন কলিতা মহাশয় উপস্থিত আছিলে সৰ্বভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ উপসভাপতি হৰিন্ধৰ দাস উপস্থিত আছে আৰু লগতে এই অঞ্চলৰ BTRৰ EM ৰণেন্দ্ৰ নাৰ্জাৰী মহাশয় উপস্থিত আছে আৰু এক সুন্দৰ অনুষ্ঠান আৰু আমি সকলোৱে আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ মুহূৰ্তত আমি এটা কথা বিচাৰিছোঁ যে অসমৰ সাংবাদিকসকলৰ অধিকাৰ সুৰক্ষাৰ হকে অসমৰ সাংবাদিকসকল এক হ'ব লাগিব আৰু আমি চৰকাৰৰ ওচৰত যোৱা 4 আগষ্টত মুখ্যমন্ত্ৰী মহাশয়ক লগ কৰি আমি অসমৰ সাংবাদিকসকলৰ সুবিধাৰ কাৰণে কেইটামান দাবী উত্থাপন কৰিছিলোঁ তাৰ ভিতৰত আছিলে আমাৰ স্বাস্থ্য বীমা আঁচনি আমাৰ সকলো ধৰণৰ ৰাষ্ট্ৰীয় ঘাইপথ টোল গেটসমূহৰ পৰা আমাৰ সাংবাদিকসকলৰ ৰেহাই দিয়া আঁচনি ঠিক তেনেকৈ আমাৰ যিটো দেশৰ বিভিন্ন প্ৰান্তত ভ্ৰমণৰ কাৰণে সুবিধা আছিলে সেইটো বন্ধ কৰিছে অসম চৰকাৰে সেইটো আমি কৰিবলৈ দাবী কৰিছিলোঁ সাংবাদিকসকলৰ পেঞ্চন আঁচনিটো অকল 8,000 টকা দিয়া হয় আমি সেইটো 15,000 টকালৈ বৃদ্ধিৰ কাৰণে দাবী জনাইছিলোঁ ঠিক তেনেকৈ সাংবাদিকসকলে কৰ্মৰত অৱস্থাত যদি নিহত হয় মৃত্যু হয় তেওঁলোকক আমি 15 লাখ টকা দিবলৈ আমি দাবী জনাইছিলোঁ এই ধৰণৰ কেইবাটাও বিষয়লৈ আমি একত্ৰিত হৈছোঁ আৰু শেহতীয়াভাৱে আমাৰ কেন্দ্ৰীয় চৰকাৰে ৱৰ্কিং জাৰ্নেলিষ্ট এক্ট 1950 ধৰি যি 27খন শ্ৰমিক আইন বাতিল কৰিছে তাত আমি অনুমোদন প্ৰকাশ কৰিছোঁ আমি ৱৰ্কিং জাৰ্নেলিজম বাতিল নকৰি তাক কিছু সংশোধন কৰিবলৈ আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছিলোঁ আৰু এনেধৰণৰ কিছু দাবীৰ সৈতে আমি আজি এই প্ৰতিষ্ঠা দিৱসটো পালন কৰিছোঁ বিভিন্ন সমস্যাৰ সন্মুখীন হয় এই ক্ষেত্ৰত আপুনি কি আচলতে সাংবাদিকসকলে যি ন্যায্যপ্ৰাপ্তিৰ অধিকাৰৰ হকে আমি কাম কৰিব লাগে আমাৰ যি অধিকাৰ আছে সেই অধিকাৰসমূহ আমাৰ পৰা কাঢ়ি নিয়া হৈছে সমাজৰ আটাইতকৈ শোষিত বঞ্চিত শ্ৰেণীটো হৈছে সাংবাদিকসকল আমি দৰমহা হওক বা অন্যান্য সা সুবিধা আমাৰ বঞ্চিত হৈ আছোঁ আজিৰ তাৰিখতো আমাৰ সাংবাদিকসকলে চৰকাৰৰ পৰা পোৱা আঁচনি বঞ্চিত হৈ আহিছোঁ গতিকে আমি দাবী কৰিছোঁ যে চৰকাৰক যিহেতু অসমৰ 40 লাখৰো অধিক সংবাদকৰ্মী আছে সেইসকলৰ নিবনুৱা এটা বিভিন্ন ক্ষেত্ৰত সংস্থাপিত হৈছে গতিকে সেইসকলৰ কাৰণে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰে চিন্তা কৰক আৰু সাংবাদিকসকলৰ সা সুবিধা প্ৰদান কৰক